নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আজি শিৱসাগৰ পালোহি। আমি এটা বিশেষ কামত আহিছিলোঁ। আমি বহুত ব্যস্ততাৰ মাজত আজি এই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব, আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি আমাৰ ঘৰলৈ মিস্ত্ৰী আহিছে। কাম বন চব যোগাৰ কৰি আজি আমি ভূমি পূজনৰ কাৰণে ওলাইছোঁ। যিহেতু আমি ঘৰ বনাম। এয়া চাওক, মিস্ত্ৰীয়ে কাম লাগি আছে, ৰড কাটিছে। এতিয়া অলপ দেৰি পিছতে আমি চব বস্তু লৈ যাম। এয়া আমি আহিও পালোহি। আমাৰ জেগা এইডোখৰি ৰাস্তাতে এটা মেইন ৰোড আছে, খুব ভাল জেগা আমাৰ। এয়া আমি লগতে এজন ভকত আনিছিলোঁ। তেওঁ আমাৰ জেগাডোখৰীৰ বিষয়ে কৈছে, আপোনালোকে শুনকচোন। ভাল মানুহ, ওচৰত গণ্যমান্য লোকো আছে, বাসিন্দা আছে, আৰু পুৰণা অতীজপা বন্ধা দুইফালে দুটা ৰাস্তা আছে, আৰু ওচৰে পাজৰে সত্ৰ, ওচৰে পাজৰে কোৱামাৰ সত্ৰ আছে। এই ঠাইডোখৰ নাম মেৰবিল বুলি কয়। অতীজপা ইয়াত মানে কি হৈছে, এইপিনে চাই দিয়ক আপুনি। আদিৰ পৰা বাস কৰা বাসিন্দা আছে। এইটোৱে উন্নত ঠাই বুলি সকলোৱে গণ্য কৰি ইয়াতে কি কৰিছে, বসতি স্থাপন কৰিবলৈ লৈছে, আগবাঢ়ি গৈছে। আপুনি কেনেকুৱা পাইছে আমাৰ মাটিডোখৰ ইয়াত ঘৰ বনোৱাৰ কাৰণে? অতি উন্নত। সন্মুখত মানে এখন চৰকাৰী প্ৰাইভেট স্কুলো আছে, আৰু নগৰলৈ একেবাৰে টাউনলৈ একেবাৰে ওচৰ, বেছি 4 কিলোমিটাৰ দূৰত্ব, 4-5 কিলোমিটাৰ দূৰত্ব, আৰু উন্নত শিক্ষা অনুষ্ঠান আছে ওচৰত সন্মুখ। এয়া চাওক, মিস্ত্ৰীয়ে জোখমাখ কৰি খুঁটা বহুৱাইছে, আৰু চিমেণ্ট আমি ৰাস্তাতে গুলিবলগীয়া হৈছে, যিহেতু জেগা নাই। যি হওক, আমাৰ কাম আগবাঢ়িছে। মিস্ত্ৰীয়ে জুখি মাখি খুঁটা বহুৱাত লাগিছে। এইপিনে এগছি বন্তি জ্বলাব। এতিয়া বন্তি জ্বলোৱা যোগাৰ কৰিছে। খোলা জেগা, বহুত হাৱা চলিছে, সেইকাৰণে কিবা এটা ব্যৱস্থা কৰি বন্তি গছ নুনুমাবলৈ ব্যৱস্থা কৰি দিছে। এয়া চাওক, হৈ গৈছে। বৰষুণো বহুত জল্দি হয় ইয়াত। তাৰ আগতে আমি কাম সমাধা কৰি যাব লাগিব, সেইকাৰণে জল্দি কামবোৰ কৰিছে। খুঁটা বহোৱা কামো প্ৰায় হৈয়ে গৈছে, অলপ আছে। আমি তাত চিমেণ্ট ঢালিলে হৈ যাব। দুটামান প্ৰসাদ বটাব লাগিব, আশীৰ্বাদ ল'ব লাগিব, তাৰপিছত হ'ব। ইয়াত আমাৰ দাদাও আহিছে। আপোনালোকে আমি লোৱা জেগাডোখৰি, মাটিডোখৰি কেনেকুৱা দেখিছে এবাৰ ক'বচোন কমেণ্টত। আৰু কিবা যদি ইয়াত থাকি গৈছে, আপোনালোকে এবাৰ ক'লে আমি কৰিব পাৰিম, কিয়নো আমি ইমান ভালকৈ নাজানো। ওপৰতে আমি অকণমান বাহিৰত থাকোঁ, সেইকাৰণে আমি প্ৰায়বোৰ কথা নাজানোৱেই। আপোনালোকে কিবা যদি কৰিব লাগে ইয়াত এবাৰ ক'বচোন কমেণ্টত, আমি নিশ্চয় কৰিম। চববোৰ যোগাৰ কৰি লৈ গৈছোঁ। ধূপ ৰাখিবলৈ আলু পৰ্যন্ত কাটি নিছোঁ, নহ'লে তাত বিচাৰি ফুৰিব লাগিব। এতিয়া হৈ গ'ল। আচল জেগাডোখৰত আনি প্ৰদীপ স্থাপিত কৰিলে। এতিয়া আমি সেৱা জনাইছোঁ। ভকতে আশীৰ্বাদ কৰিছে, লগতে আপোনালোকেও আশীৰ্বাদ কৰিব, যাতে আমি নতুন ঘৰখন ভালকৈ বনাব পাৰোঁ, ভালকৈ থাকিব পাৰোঁ। তাৰ বাবে আপোনালোকৰ ওচৰত মই আশীৰ্বাদৰ অনুৰোধ কৰিছোঁ। ভগৱন্তকে লক্ষ্য কৰি বহু ভগৱতৰ অগ্ৰত এগছি প্ৰদীপ, ধূপ, গুৱাপাত, অৰিহণা আগবঢ়াই পাতৰ কাপোৰ নকৰি ব্যৱহাৰ কৰি কিতাপ মেলি কৈছে। আৰু
লগতে এই শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱক স্মৰণ কৰি পেলাই গৃহভাগী সম্পূৰ্ণ কৰিবৰ কাৰণে কাপোৰনীয় হৈ পেলাই আৰু সেই হাতে গুৰু ভগৱন্ত প্ৰসন্ন হওক। মনৰ সাধাৰণতে যি হওক কোনোবাখিনি যদি গৃহৰ ক্ষেত্ৰত উত্তৰ পশ্চিম পূব দক্ষিণ এনেকুৱা কোনোবাখিনি যি অসুখ আছে সকলোখিনি প্ৰভুৰ আশীৰ্বাদ নিবদ্ধ কৰি প্ৰভু ভগৱন্তৰ দুখানি অৱস্থাত শেষ কৰি থাকিবলৈ চাই দিব আৰু কৰ্মভাগী সম্পূৰ্ণ ফলভাগী কৰিব কৃষ্ণ হৰি। এতিয়া সেৱা কৰি হৈ গ'ল, আশীৰ্বাদ দি হৈ গ'ল। এতিয়া মেইন ভকতে অকণমান চিমেণ্ট খুটাৰ গুৰিত দি দিব। চাওকচোন কেনেকৈ দিছে। আৰু আপোনালোকে যেতিয়া ঘৰ বনাই এইটো নিয়ম আছেনে এবাৰ কমেণ্টত ক'বচোন, আমাৰো ভাল লাগিব। এতিয়া চাৰুকোণাত 4বাৰ দিব, তাৰপিছত আমি দিব লাগিব। এয়া শুভ মুহূৰ্তত এটা নাৰিকল ভাঙিছে, নাৰিকলৰ পানীখিনি তাত দি দিছে। আমি জনাই নজনাই আমি আমাৰ কাম কৰিলোঁ আৰু এতিয়া মোৰ হাজবেণ্ডে দিছে, চাৰিওফালে 4বাৰ দিব। পানীও তিনি ওপৰতে থকা নিচিনা, নাজানো পানী ইমান দে ক'ৰ পৰা ওলালে। আৰু গাঁতটো ইমান দ নাছিলে, তথাপিতো বৰষুণ হৈ থাকে যেতিয়া পানী হ'বই। বৰ বেছি পানী হোৱা নাই, তথাপিতো অলপ অলপ পানী হৈছে। এতিয়া হাজবেণ্ডৰ হ'ল, তাৰপিছত এতিয়া মই দিছোঁ। লাহে লাহে কামবোৰ ভালে কুশলে আগবাঢ়িছে। এতিয়া ময়ো চাৰিওফালে 4বাৰ দিলোঁ। এইটো মোৰ সৰু ল'ৰা, সিও দিছে। চাৰিওফালে 4বাৰ সিও দিছে, হৈ গ'ল তাৰ। এতিয়া এইটো মোৰ ডাঙৰ ল'ৰা, সিও দিছে। ই বাঁহাতীয়া, চববোৰ কাম বাঁহাতেই কৰে, সেইকাৰণে সি চিমেণ্টটো বাঁহাতেই দিছে। এতিয়া তাৰো হৈ গ'ল। তাৰপিছতে আমি বাকী মিস্ত্ৰীয়ে কৰিব বুলি আমি প্ৰসাদ বটোৱাত লাগিছোঁ। আমাৰ প্ৰসাদ ইয়াত নিমখ দিয়া নাই, চেনি দিছোঁ। বোলা ঘৰ বনোৱা কামত পূজা কৰিলে তাত চেনি দিব লাগে বোলে প্ৰসাদত। চবকে বটাই শেষ হ'ল। আৰু এভাগ প্ৰসাদ আমি গুৰু ঘৰলৈ বুলি আগবঢ়াই দিলোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। তেতিয়াহ'লে লাষ্টলৈকে দেখিব আপোনালোকে, আশা কৰিলোঁ মই। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিলোঁ। ভালে থাকক।